মেল পঠাইছে মোক মানে 7 দিন ভিডিও দিবা এক দিছি ঠিক আছে ওয়েলকাম টু মানি ব্লগ আপোনালোকক জনালো থাক তো গাইছ টাইম এতিয়া মোটামুটি 11টা বাজে আৰু গাইছ মই উঠি কিনে গ'লো আৰু গাইছ এজি ৰোড ইতকনো এর ফালবু আই ফালে বাকি নেই যে আধা ভালা আছে এই রোজত কহে ওলাই যাবি ডাইরেক্ট ইনকে এইফালে আমি বুল্লুত মানে বুল্লুত অলপ মাল নামাব লগা আছে আৰু বুল্লুত চক চাব পাৰে গাইছ কেনা রোদ মানে গাড়ীৰ হাহাকাৰ গৰমত গাইছ মানে গেছটো কি কামত আহিব জানাছিলে যে ৰবিবাৰ আহিলোঁ গাইছ মাতি দিছোঁ ফোন মাৰি আহি গৈছোঁ বাকী এতিয়া মই দিবি আছোঁ বিস্কুট মানে চব মানে আমুল চব খানি পোৱা যায় না তো সেয়ে গাইছ আৰু কাৰোবাক যদি পনীৰ চনীৰ লাগে স্ক্ৰীণত এইটো নাম্বাৰ আহি আছে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল বহুত কম দামত দিম গাখীৰ হওক তাজা গাখীৰ যিমান লাগে মানে যি লিটাৰ হওক হাফৰ হওক বা 200 হওক চব খানি গাইছ ধন্যবাদ আৰু গাইছ এবাৰ চাব পাৰে ৰ'দটো আৰু এবাৰ আমতি দিন নাই সেইকাৰণে কাপোৰ চাপোৰ অলপ মেলি দিয়ে গৈছে গাইতে পানী চানী অলপ ফেকুত থৈ দিছে মানে গাইছ গেছি দিয়ে আজি আৰু গাইছ এই ৰ'দটো কি হিচাপত দিছে মই গম পোৱা নাই মাৰবই বেৰ মানুহ এই যি ৰ'দ মা কচম খাইছে এনেকৈ 3 মিনিট থাকো কি ওলাই হিচাপ নহ'ব ৰাস্তাটো চাব পাৰে জ্বলি গেছি গাইছ আৰু বাকী গাইছ এতিয়া বতৰটো চাব পাৰে কি মজা এটা বতৰ আৰু বাকী আইচক্ৰীম গাড়ী হেন থোৱা আছে ৰ'দ নাই দি গাইছ এইটোৱে মজা লাগছে আৰু বাকী ডাইৰেক্ট বহি গ'ল আমি গাড়ীত আৰু ৰ'দটো বাকী চাব পাৰে আৰু আমাৰ প্ৰাঞ্জলদা কেনে ঠিকেই আছে বাকী বাকী হনুমান গণেশ চৰি গণেশ হনুমান বুলি কৈছিলোঁ আৰু ৰ'দটো চাব বিশাল ৰ'দ আৰু এতিয়া যাই আছোঁ আমি মচলপুৰ আৰু বাকী মঙলবাৰে 1 মিনিট কিন্তু যাম ভালকৈ মই দেখাই নাপালোঁ চাইছোন নৰহে গেছ কাকো কোনো নৰহে এনেকৈ যাই পেলাই গাইছে আৰু ৰাস্তাৰ কামো চলি আছে অলপ তো যাই আছোঁ যি গৰম গাইছ তকনো গৰমত আৰু বাকী এনেকৈ আহি আছিলোঁ আৰু বাকী পৰি গৈছে ৰেল গেট মানে নলবাৰী ৰেল গেট পৰি গ'ল চব এটা ৰখি দিলোঁ অলপ সময় মানে যি গৰম দিছে চায়াৰ তলত ৰখাই দিছোঁ আছি গাইছ এই মূল্য এই দেখিছে মোক ইতিয়াই মূল্য এই দেখছ না কি উড়বা মানুহ হৈছে অমলি এই মূল্য কয়তে চিনকে আহি পেলাওঁ আমি হাৱে নলবাৰী হাৱে এতিয়া বাইকে যাব লাগিব আমি যিহেতু আমি যাব লাগিব মচলপুৰ নিকাচি আৰু এবাৰ আমি হাৱেত উঠিব লাগিব আৰু আমাৰ হাৱেৰ পৰা মোটামুটি 50 কিলোমিটাৰমান হ'ব ইমান ভালকৈ ইমান এটা ৰাজনো গাইছ আৰু যাই আছোঁ এতিয়া যি গৰম ৰ'দটো ডাইৰেক্ট ভৰিত পচি গাইছ গমেই বনাই ক'ত আছে হে সেই দিছোঁ তৎপ নাই আৰু পিছভাগে আছে আমাৰ মাল চাব পাৰে পৰিচ্ছন্নৰ কামক লাগিলে কণ্টেক্ট কৰিলে হ'ল মোক ইনষ্টাগ্ৰামত নক'ল ঠিক আছে মেছেজ দিলে হ'ল পনীৰ হওক আমুলৰ অল এভৰিথিং যি লাগে মোক কৈ দিলে গাইছ এই গাইছ ৰ'দ দেখছে এই মাথা খাই দিব আনিছোঁ এই চাম ভিউ কিন্তু মজা গাইছ মানুহ মাৰি পেলাব এই গৰমত এই বেছি দেৰি মোটামুটি 15 মিনিটমান আহি আছোঁ পঢ়াই অলপ আৰু মোটামুটি 15-20 মিনিটৰ জেগা গাইছ যাই আছোঁ চাইছে ফাৰ্ষ্ট দোকান এখনত মাল দিলোঁ মানে কুলচুল লগা আছিল আৰু এইটো হ'ল চাৰিআলি আৰু বাকী গেছ টাইম এতিয়া মোটামুটি 4টা আৰু বাকী পানী বটল মানে শেষ কৰি দিছোঁ পানী বহুত খোৱা যায় না কি আহে গাইছ তো বাকী বহুত দেৰি গ'ল মানে আজিকালি আন্ধাৰ হ'ব নোখোজে মানে ইয়াৰ কিয় আমাৰ গাইছ আন্ধাৰ হ'ব নোখোজে মানে গেছটো কি গৰম দিন পৰিলে ঠাণ্ডাৰ দিনত এতিয়া মোটামুটি টৰ্চ জ্বলাব লাগে টৰ্চ জ্বলাব লাগে না কাহিনী আছে গেছটো অলপ নগে আৰু কেতিয়াবাকে ভিউটো চাব পাৰে কি এটা মজা ভিউ আৰু আগতে সেই ভূটানৰ পাহাৰো আছে কিহৰ পাহাৰ নাজানো গাইছ ভূটানৰ বুলি কৈছে আমাৰ প্ৰাঞ্জলদাই এইভাগে কিহৰ পাহাৰ নহয় ভূটান নেকি সঁচা মিছা নাজানো গাইছ কিন্তু জাগাটো পুৰা সুন্দৰ গাইছ বাকী গেছ টাইম এতিয়া মোটামুটি 6টা আৰু আমাৰ হৈয়ে গ'ল মাৰ্কেট চক ইয়া চৌকেইটা লৈ উঠি দেচোন বাকী মাৰ্কেট চাইছে এতিয়া আমি যাই আছোঁ ঘৰত মানে মচলপুৰৰ পৰা আমি ঘৰ যাই আছোঁ আৰু বাইকে ভিউ চাব পাৰে আমি মজা গাইছ এটা লাগছে পুৰা গাইছ মানে কি এতিয়া ৰ'দটো নাই আৰু অলপ বতাহ লাগি আছে গাটো
সুন্দর যাই গাছা ধোবা লাগবো এই রং চাটটো গাইছ বহুত লেতেৰা হৈ গৈছে মানে মাল ডাঙাতে ডাঙাতে বাকী কি আছে ঘৰত যাওঁ কি বে কি হয় আৰু গাইছ ইমান দিন ভিডিঅ'কে দিয়া নাই কি কথা কৈ আছো চব খালি অলপ ধৈৰ্য ধৰিলে হ'ল গাইছ ধন্যবাদ বাকী কৈছে আমাৰ পাঞ্জলদাৰ এটা ডাইলগ আছে পাঞ্জলদা মাত দিয়া ए राज्य भाई बत्तर की दर है ए बत्तर उधर तो न करते এই হিন্দী তোমাৰা তুমি হাত লাই तुम हंसा है मुझे मालूम है तुम मुझे मालूम है तुम हंसा है मैं नहीं हंसा हूँ तुम बहुत फालतू आदमी है ए राजू माथा से मुझे साथ से मार पा अल्लाह को ले दिया पा वो रे पा এই গাইছ মানুহ এটা লাইন হে আজি ভিডিঅ'ত দিয়ে গৈছোঁ মোৰ লগত অফ কেমেৰা তাৰমানে যেনেকৈ থাকে ক'ব লাগিব গাইছ এই কালি ভৰি ধৰি চৰাত লগাই দিছি ভগৱান শপত খাই গৈছোঁ যাই পি আছে চলি চলি যাই পি আছে তই এনে খেচ থাকে মানুহটো মই জন্মগত খেচৰা কুস্তি আছে বোলে কুস্তি দিছে এই গাইছ মা কচম খাই গৈছোঁ চৰাত এতে দিছি 1 মিনিট আৰু 1 মিনিট আৰু মই মানে কি জানো না হা বহুত চৰে দিছি বাস ঠিকে আছে সব চৰে বেছি বাস আৰু আমাকে চোৰ কৰি দিছি এলোভেৰা কৰবাৰা ঘৰ মানুহ আই তো গালত ভিডিও শুরু তা বিশাল বিশাল মাছ হাতি ছিটে হাতছা ক্রিম আন ঠিকে আছে গাইছ তো বাকি যে যায় আছো আন্ধাৰে হ'ব প্ৰায় মজা গাইছ ঠিক আছে আহি ভাল বড় মাহ আৰু বৰঙাৰ এখন দলাঙে দিয়ে গাইছ দলাং বুলি ক'ব পাৰি কি আৰু মই ইমান ভালকৈ নাজানো বাকী এতিয়া যায় আছো হাইৱেত উঠি পাঞ্জলদা চিট বেল্ট মাৰি ল ঠিক আছে মানে গাইছ চেফটিটো নিজৰ ফিউচাৰ দিল তুই বেটা কিটো দিল তুই বেটা এই লাইন তোমাৰ ঠিকে আছে বাকী বৰঙা ভিউ মজা গাইছ বাকী চকৰি যাই আছে সুন্দৰ গাইছ আৰু ডাইৰেক্ট আহিবলৈ আমাৰ মৰ হয় হে বাকী ডাইৰেক্ট আহিবলৈ বাকী মৰমৰ আমাৰ নলবাৰী তো নলবাৰীৰ দৰে আৰু ভাল পোৱা বস্তু নাই দেচোন গাইছে আমাৰ নিজৰে সেনাহান তো যাই আছোঁ আৰু বাকী গেছ আপোনালোকক ভাবছি এইটো কি ভিডিঅ' দিলে গাই আকৌ তলাম বুধা নাই আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তো গাইছ বহুত প্ৰব্লেম এইগিলা প্ৰব্লেম মই কৈ আছোঁ অলপ ধৈৰ্য ধৰক বাকী গাইছ লাইফটো বহুত কয় কি গতি কৰিছে মানে ধৰিব পৰা নাই মানে কিনো কম গাইছ টকাৰ প্ৰয়োজন এতিয়া বহুত বহুত বস্তু ল'ব লগা আছে ভাল ফোন এটা নাই ফোন কলা পৰি গৈছে ফোনৰ প্ৰব্লেম হয় চেনেলৰ প্ৰব্লেম কয় কি মৰো গাইছ সেইকাৰণে গাইছ কামটো অলপ কৰিব লগা হ'ল তো সেইটোৱে গাইছ ভিডিঅ' অলপ কম আহি আছে তো বেয়া চেয়া নাপি গাইছ আৰু এইটো ভিডিঅ' আকৌ নৰ্মেল ব্লগ গাল মানে কি ধমধমা নহয় কিছু নাম মচলপুৰ গ'লোঁ চ' সেইটোৱে নাই দিলোঁ ভিডিঅ' মানে এই পাঞ্জলে ভাল কমেডি কৰে কেছ মই একেদিন ভিডিঅ' এটা কাৰণ এটা কৈ দিওঁ মানে কেছটো কি মোৰ চেনেলটোৰ এটা প্ৰব্লেম হৈ আছে তো সেইকাৰণে দিয়া নাই প্ৰব্লেম মানে বেলেগ প্ৰব্লেম নাই গাইছ এই ডলাৰৰে অলপ প্ৰব্লেম হৈ আছে সেইকাৰণে অলপ ভিডিঅ' চিডিঅ' বন্ধ কৰি দিয়া গৈছে মানে এটা মেইল পঠাইছে মোক মানে 7 দিন ভিডিঅ' দিব এক দিছে মই ভাল পাইছোঁ গাইছ যিহেতু মই ভিডিঅ' অলপ সেই কমকৈ আহি আছে বাকী এইগিলা আৰু বেছি একো নকওঁ অলপ প্ৰব্লেম হৈছিল সেইকাৰণে গাইছ আৰু কামতো যাই আছোঁ কামত যোৱা এটাই কাৰণ গাইছ নিজৰ সপোন অলপ পূৰণ কৰিব লাগিলে কাম চাম নিজে কৰিব লাগিব যিহেতু আমাৰ দুইটা চাকৰি নকৰে বা সেই নকৰে তো সেনানে তো নিজে কাম কৰি নিজে বস্তু ল'ব লাগিব বা খৰচ ল'ব লাগিব সেইটোৱে গাইছ বেলেগ কথা নাই আৰু ভিডিঅ' দিম আৰু ভাল ভাল ভিডিঅ' আহি আছে আপকামিং তো গাইছ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থবি তো গাইছ দিলছে কৈছোঁ ধন্যবাদ ছাবস্ক্ৰাইব যদি কৰিছে তো এইটো ভিডিঅ'খন এতিয়া আৰু যদি ভিডিঅ'টো চাওঁ বুলি ভাল পালাক লাইক কমেণ্ট ছাবস্ক্ৰাইব কেনে গৈছে দিব